পংখীয়ে ৰিয়েল লাইফত কোৱা কথাবোৰ ৰিয়েল লাইফত ফলিয়ালে। মোৰ জীৱনত টকা পইচা লাগে সঁচা, কিন্তু এখন সংসাৰ কৰিবলৈ এজনৰ আনজনৰ প্ৰতি ৰেছপেক্ট থকাটো বহুত প্ৰয়োজন। প্ৰেমটো জীৱনত সকলোৱে কৰে, কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। মানুহৰ জীৱনত টকা পইচা লাগে সঁচা, কিন্তু এখন সংসাৰ কৰিবলৈ এজনৰ আনজনৰ প্ৰতি সন্মান থকাটো বহুত প্ৰয়োজন। প্ৰেম জীৱনত সকলোৱে কৰে, কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। চুটি ছবিত অভিনয় কৰা পংখীৰ সংলাপ আছিল এয়া। সেই কথাবোৰেই যেন বাস্তৱ জীৱনত আখৰে আখৰে সত্য প্ৰমাণিত হ'ল। পংখীৰ মৃত্যুত শোকস্তব্ধ শিৱসাগৰ। ইয়াৰ মাজতে শিৱসাগৰৰ পংখীৰ মৃত্যুৰ ঘটনাই এইবাৰ লৈছে নতুন মূৰ। নামী দামী শিল্পীৰে ভাল নীতি কেছৰ পক্ষ লৈছে নেকি আৰক্ষীয়ে? নামৰূপ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ। বিভিন্ন সময়ত বঁটা বাহনেৰে সন্মানিত শিৱসাগৰৰ নিতাই পুখুৰীৰ পংখী সন্দিকৈয়ে বিশ্বাসৰ পৰিণতিত উপহাৰ পালে মৃত্যু। মেধাৱী পংখীৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। অভিযোগ পোনপটীয়া। স্বামী নীতিকেশ দাসে অন্য যুৱতীৰ সৈতে থকা সম্পৰ্কৰ বাবেই হত্যা কৰিলে পংখী সন্দিকৈক। স্বামীৰ পৰকীয়া প্ৰেমৰ কথা গম পাইছিল পংখীয়ে। তাকে লৈ বিভিন্ন সময়ত দুয়োৰে মাজত হৈছিল কাজিয়া। সেই কথা মাতৃকো জনাইছিল পংখীয়ে। এটা কথাত খুটুক-খাটাক লাগিছে, তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। এদিন মোক জনাইছিলে, মই কৈছোঁ তই দেখিছিলি নি? প্ৰথম দিনা তাই দেখা নাই, কিন্তু মোবাইল চুবলৈ নিদিয়ে, মোবাইলটো লুকুৱাই থয়, তেনেকৈ কৈছিলে। এই কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে, মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ, লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ, মই আজি মেছেজখিনি দেখিছোঁ, বেয়া বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে, মই পঢ়িছোঁ, আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে। পংখীৰ মৃত্যুৱে কঁপাই গৈছে বন্ধু মহলক। ছ'চিয়েল মিডিয়াত বন্ধু বান্ধৱীয়ে আৰম্ভ কৰিছে এক আন্দোলন, পংখীক ন্যায় দিয়াৰ আন্দোলন। একে সময়তে জীয়ৰীক হেৰুৱাই কান্দোনত ভাগি পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈছেগৈ শিৱসাগৰৰ বিভিন্ন দল সংগঠন। সমগ্ৰ ঘটনাৰ বুজ লৈছে। কি পৰিস্থিতিত কেনেকৈ গম পাইছিল পৰিয়ালে? পংখীৰ আত্মীয়ৰ অভিযোগ, ঘটনা ঘটি যোৱাৰ পাছতো নীতিকেশৰ পৰিয়ালে জনোৱা নাছিল। বন্ধু বান্ধৱে গম পোৱাৰ পাছতহে বিয়পিছিল খবৰ। মাক দেউতাকে আমাৰ ল'ৰা এজনী মৰিলে, যথুমত সিহঁতি আমাৰ ইয়ালৈ খবৰ দিয়াটো আপোনালোকে কওকচোন, মানৱীয়তাৰ খাতিৰতো দায়িত্ব আছিলে নাই? কোনো মানুহে খবৰ নিদিলে। তাহাঁতৰ যেতিয়া লগৰ ল'ৰা ছোৱালীয়ে গম পালে, মানে নামৰূপত ওলাই গ'লতো কথাটো, গম পাই মানে ইয়ালৈ ফোন, মানে এই হালধি বাৰীলৈ ফোন কৰিলে। আইতাকৰ মানে জীয়েকে আমাৰ নন্দেকজনী দিছে নহয়, এই পেহীয়েক এজনী দিছে, পেহীয়েকৰ মানে জীয়েকে এনাইকলৈ ফোন কৰিলে, এনাইক আছিলে গুৱাহাটীৰ পৰা আকৌ ইয়ালৈ ফোন কৰিছে। এটা মানে দীঘল প্ৰক্ৰিয়া, মানে ফোন কৰোঁতে। দল সংগঠনৰো অভিযোগ, পৰকীয়া প্ৰেমত মত্ত হৈয়ে নীতিকেশে হত্যা কৰিলে পংখীক। লগতে অভিযোগ নামৰূপ থানাৰ বৰুৱা উপাধিৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধেও। দোষীৰ পক্ষ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। টাই আহোম ছাত্ৰ সন্থাই অভিযোগ দিব আৰক্ষী সঞ্চালক প্ৰধানক। ন্যায় বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও প্ৰতিবাদ হ'ব। তেওঁৰ অন্তৰত কেনেদৰে ক্ৰিমিনেল মাইণ্ড লুকাই আছিল, আৰু পৰকীয়া প্ৰেমত মত্ত হৈ নিজৰ কলুষিত অধ্যায় ঢাকিবৰ কাৰণে এগৰাকী নিৰীহ যুৱতীক হত্যা কৰি নিজৰ পত্নীক হত্যা কৰিলে। গতিকে এই ক্ষেত্ৰত আমি সদৌ টাই আহোম ছাত্ৰৰ পৰিয়ালে ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ, অসমৰ DGP মহোদয়ক জনাই দিব বিচাৰিছোঁ যে নামৰূপ থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া, যিজন আয়ো, বৰুৱা উপাধিৰ যিজন আয়ো, তেখেতে দোষীৰ পক্ষ লৈ পেলাই নিৰ্দোষী এই পৰিয়ালটোক হাৰাশাস্তি কৰিছে। তেখেতে ইনভেষ্টিগেশ্যনত গাফিলতি কৰিছে। তেখেতে হেং হোৱাৰ ফটোখন তেখেতে পাব্লিছ কৰিব বিচৰা নাই। পোষ্টমৰ্টেমৰ ৰিপৰ্ট তেখেতে বেলেগ এফালে নিবলৈ চেষ্টা কৰিছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, DGP মহোদয়ক তেখেতৰ বিৰুদ্ধে আমি লিখিত অভিযোগ প্ৰদান কৰিম। আচলতে কি ঘটিছিল পংখী সন্দিকৈৰ লগত? মৃতদেহ দেখা পিতৃ মাতৃয়ে বাৰে বাৰে কৈছে তাইৰ মুখৰ পৰা তেজ ওলাই আছিল, শৰীৰত আছিল আঘাতৰ চিন। পংখীয়ে কেতিয়াও নিজকে শেষ কৰিব নোৱাৰে। বহু প্ৰশ্ন উত্থাপিত হৈছে এতিয়া। এই প্ৰশ্নৰ উত্তৰ উলিয়াব লাগিব আৰক্ষীয়ে। উত্তৰবোৰৰ বাবে অপেক্ষাৰে ৰৈ আছে এইহাল দুৰ্ভগীয়া পিতৃ মাতৃ আৰু পংখীৰ বন্ধু বান্ধৱ, শুভাকাংক্ষী। ডিমৌৰ পৰা গৌতম হীৰা, NKTV+।